নমস্কাৰ স্বাগতম জনালোঁ হিমন্ত টিউশ্যন ভগলৈ আৰু আজি কথা পাতিম SSC GDত যিসকলৰ কম নম্বৰ আছে তেওঁলোকৰ মানে চাকৰি লোৱাৰ মানে ইমান এইটো মানে সুযোগ হ'ব মানে ইমান ভাল সুযোগ মানে আপোনালোকৰ মানে কেতিয়া নাপাব হয় বন্ধুসকল যিসকলৰ কম নম্বৰ আছে ধৰক 40-70 তলতো আছে তেনেহ'লে এইবাৰ আপোনাৰ চাকৰি হোৱাটো মানে বহুখিনি মানে চান্স আছে আৰু কেনেকৈ হ'ব মই আপোনালোকক গোটেইখিনি আজি আলোচনা কৰিম আৰু তাৰ আগতে যদি মই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে এনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন মিছ নকৰে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো একদম আপোনালোকে শেষলৈ চাই থাকিব তেতিয়া আপোনালোকে ভালদৰে বুজি পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা লক্ষ্য কৰক এইবাৰ আমাৰ অসমত প্ৰায় 11,000 মান ল'ৰা ছোৱালীক মানে ইয়াক নিযুক্তি দিব আৰু এইটো নিযুক্তি কেতিয়া দিব 10 জুনৰ আগতে দিব সেইদিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিল যে 10 জুনৰ আগতে মানে এইখিনি নিযুক্তি হৈ যাব কিন্তু তাৰ আগতে চাওক মোটামুটি 2018ত 6,662টা পোষ্ট আহিছিল আৰু এইবাৰো আহিছে 2,134টা পোষ্ট আছে টোটেল এই ABUB মিলিয়ে মানে আপোনাৰ ধৰক মোটামুটি 8,000 মান আছে 8,000 অলপ বেছি আছে কিন্তু 8,000 মান ধৰক আৰু তাৰপিছত APR খিনিও আছে আৰু তাৰপিছত কামাণ্ডো খিনিও আছে কামাণ্ডো ধৰক 2,000 ধৰক আৰু APR মানে 500 ধৰক খুব বেছি আপোনাৰ এটা মানে অনুমান হিচাপ কৰক 10,000 মান ল'ৰা ছোৱালী মানে ধৰক নিযুক্তি দিব 10,000 ল'ৰা ছোৱালী নিযুক্তি দিলে তাৰে SSC GDৰ কাৰণে কিছুমানে এপ্লাই কৰিছে তাৰে মতামত ধৰক 8,000 ল'ৰা ছোৱালীটো এপ্লাই কৰিছে SSC GDত তো এপ্লাই কৰা তাৰে ধৰক মই এটা অনুমান দিছোঁ তাৰে 2,000টা ল'ৰা ছোৱালী একদম মানে এটা ভাল মাৰ্ক পাইছে 2,000 ল'ৰা ছোৱালী তেওঁলোকতো SSC GDত ফিজিকেল দিব মাতিছে 2,000 ল'ৰা ছোৱালী তাৰে ভিতৰত তো সেইখিনি ল'ৰা ছোৱালী যেতিয়া অসম পুলিচত গুচি যাব তো যিসকলৰ মানে কম নম্বৰ আছে তেওঁলোকৰ মানে এইখিনি চান্স তেওঁলোকে হ'ব সেই 2,000 ল'ৰা ছোৱালীৰ ভিতৰত এইলোকে মানে সোমাই যাব যিসকলৰ কম নম্বৰ আছে ফাৰ্ষ্ট কথা সেইটো তাৰপিছত ছেকেণ্ড কথা হৈছে সেই 2,000 ল'ৰা ছোৱালীৰ ভিতৰত খুব বেছি 1,500 ল'ৰা ছোৱালীটো এটা ভাল মাৰ্ক আছে 1,500 ধৰিব নালাগে এটা 1,000 ল'ৰা ছোৱালীটো এটা ভাল মাৰ্ক আছে তো সেই 1,000 ল'ৰা ছোৱালী দেখোন তেনেহ'লে যদি অসম পুলিচত নিযুক্তি যেতিয়া দিব তেওঁলোকেতো অসম পুলিচতে গুচি যাব যিহেতু SSC GD ভৰ্তিটো ইমান দীঘল তেওঁলোকে ইমান ৰখি নাথাকে যিহেতু SSC GDত আপোনালোকৰ জইনিং হ'ব ফেব্ৰুৱাৰী 2023ত ফেব্ৰুৱাৰী মাহত হৈ যাব তো ইমান দিন তেওঁলোকে ৰখি নাথাকিলে সেই 1,500 ল'ৰা ছোৱালী আপোনালোকে অসম পুলিচত গুচি যাব অসম পুলিচ হওক কামাণ্ডো হওক এনেকুৱাকৈ গুচি যাব যিসকলে এটা ভাল মাৰ্ক আছিল তেওঁলোকে গুচি গ'লে আপোনালোকে তেওঁৰ পোষ্টটো আপুনি পালেনে তে আপোনাৰ যদি কম নম্বৰ আছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে এতিয়াৰ পৰাই আপুনি একো টেনশ্যন ল'ব নালাগে আপুনি ফিজিকেল কৰি থাকক আপোনাৰ যিহেতু নামটো আহি যায় ফিজিকেল দিয়াৰ কাৰণে তো গতিকে ফিজিকেল আপোনালোকে ভালদৰে কৰি থাকক আৰু আপোনালোকৰ মানে চাকৰি হোৱাটো চান্স আছে যিহেতু অসম পুলিচতে মানে অসমতে মানে ইমানখিনি মানে যিহেতু গুচি যাব তাৰে 1,500 ল'ৰা ছোৱালীৰ ভিতৰত যিসকলৰ কম নম্বৰ আছে পইণ্টত অলপ কম আছে ধৰক মানে মই যে এটা কাটঅফ বনাইছিলোঁ মানে সেই কাটঅফত যদি অলপ যদি কম আছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে আপোনাৰ চান্স আছে এইবাৰ যিহেতু মে'ৰ শেষত ফিজিকেল আৰম্ভ হ'ব মে'ৰ শেষত ফিজিকেল আৰম্ভ হ'লে আৰু জুনৰ 10 তাৰিখৰ আগত যিহেতু জইনিং হৈ যাব অসম পুলিচৰ এইখিনি তো ফিজিকেললৈকে মানে ল'ৰা ছোৱালী ইমান নাথাকিব আমাৰ অসমত গতিকে আমাৰ অসমত এইবাৰ চাকৰি লোৱাটো বহুত সহজ হ'ব আৰু যিসকলে ফিজিকেল পাছ কৰে মানে কম নম্বৰ থাকিও যদি পাছ কৰিছে ফিজিকেল তেওঁলোকৰ খুব ধুনীয়া চান্স আছে আপোনালোকে মানে ইমান টেনশ্যন লৈ নাথাকিব ৰানিং প্ৰেক্টিচ কৰি থাকক 5 কিলোমিটাৰ দৌৰিব আৰু এটা ভালদৰে পাছ কৰিব যিহেতু আপোনাৰ চান্স আছে এইবাৰ আৰু মই কৈছোঁ যিহেতু মানে চান্স আছে কাৰণ মই এনে মানে কৈ নাথাকোঁ মানে যি টি কথা এনে মানে মই এনে বকি নাথাকোঁ মই এটা এনালিচিছ কৰিহে মানে এইখিনি কথা মানে কৈছোঁ আৰু অসম পুলিচৰ যিকেইটাৰ মানে নাম আহিব ফাইনেল মেৰিটত তো ধৰক সেইকেইটাইতো মানে অসম পুলিচতে গুচি যাব তেওঁলোকেতো SSC GDত জইন নকৰে তো না ৰখি থাকিব বোলে মই SSC GD আহিলে মানে জইন কৰিম নহয় নাহে কেতিয়াও নাহে তেওঁলোকে অসম পুলিচত মানে যোনটো আগতে আহিব ফাইনেল মেৰিটৰ নাম তেওঁলোকে তাতে গুচি যাব তো তাতে গুচি গ'লে আপোনালোকে ফিজিকেলৰ কাৰণে ল'ৰা ছোৱালী কম হ'লনে তো গতিকে আপোনালোকে সেইখিনি টেনশ্যন কৰিব নালাগে আৰু মেডিকেলৰ কাৰণে আৰু বহুত ল'ৰা ছোৱালী কমিব গতিকে আৰু আপোনালোকে মানে ভালদৰে মানে প্ৰেক্টিচ কৰক এইকেইদিন ভালদৰে থাকক যিহেতু এইবাৰ চাকৰি লোৱাটো বহুত মানে সহজ হ'ব আমাৰ অসমত আৰু যেহেতু মানে মোকো মাতিছে অসম পুলিচৰ কাৰণে মানে সেই ৰিটাৰ্ণ দিবলৈ কিন্তু মানে ময়ো SSC GD এটা ভাল মাৰ্কেই আছে আৰু ময়ো যদি অসম পুলিচৰ যদি ৰিটাৰ্ণত যদি নামটো ফাইনেল মেৰিটৰ নামটো যদি আহে তেনেহ'লে মইতো অসম পুলিচতে গুচি যাম না মই SSC GD কেতিয়া আহে মই ৰখি নাথাকোঁ কেতিয়াও তো মোৰ পোষ্টটোৰ জেগাত আৰু বেলেগ এজনে সোমাব পাৰিব গতিকে আপোনালোকে এইটো টেনশ্যন লৈ নাথাকিব যে মানে মোৰ নম্বৰ কম আছে মোৰ কি হ'ব ফাইনেল মেৰিটৰ নামটো আহিব নে নাহে এইবিলাক টেনশ্যন নাথাকিব আপোনাৰ নামটো আহিব
আৰু এটা খুব ধুনীয়া চান্স আছে আমাৰ অসমৰ কাৰণে এইবাৰ, যিহেতু আপোনালোকে গম পাইছেই 10,000 মান যদি ল'ৰা ছোৱালী অসম পুলিচত গুচি যায়, তেনেহ'লে মই কৈছোৱে এনালিচিছ কৰি এটা খুব বেছি 2,000তো এটা ভাল নম্বৰ আছে SSC GD এপ্লাই কৰা, তাৰে ধৰক 1,500 ল'ৰা ছোৱালীতো এটা ভাল নম্বৰ আছে, যিবিলাক ফাইনেল মেৰিটত নাম আহিব তেওঁলোকে নিশ্চয় SSC GD তো আপোনালোকৰ এটা ভাল নম্বৰে আছে তেওঁলোকৰো। তো গতিকে ইমান চিন্তা কৰিব নালাগে, তেওঁলোকে অসম পুলিচতে গুচি যাব। অসম পুলিচত গুচি গ'লে মানে তেওঁলোকৰ পষ্টটো আপোনালোকে পাব। তো ইমান মানে ভাবি নাথাকিব, ভালদৰে প্ৰেক্টিছ কৰক ৰানিং। আৰু আজি আপোনালোকক এটা ভাল ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু মই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যদি হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। আৰু কিবা যদি ডাউট থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আৰু মই ৰিপ্লাই দিম আপোনালোকক। তেনেহ'লে আজিলৈ আহিছোঁ, আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।